nais pa na maka-channel to subscribe কৰক কাষত ঘণ্টাটো ক্লিক কৰক ধন্যবাদ ঐ তোৰ পইচা কিয় দিলি ইস চি ইয়াৰ দেহাটো কি গোন্ধাইছে দাদা কি হৈছে আপোনাৰ দাদা মোক অলপ আপোনালোকে সহায় কৰক মোক অলপ পইচা দিয়ক মোৰ বেমাৰ মোৰ ব্ৰেইন টিউমাৰ হৈছে দাদা মই গাঁৱে গাঁৱে পইচা বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু মোক কোনো পইচা দিয়া নাই দাদা মোক আপোনালোকে অলপ সহায় কৰক মোৰ বহুত বেমাৰ ভুগি আছোঁ মই বহুত কষ্ট পাইছোঁ দাদা মাথাত মোৰ ব্ৰেইন টিউমাৰ হৈছে দাদা মোৰ মা দেউতা নাই দাদা অলপ সহায় কৰক দাদা তহঁতে তহঁতৰ নিচিনা চামৰ মানুহ কিছুমান ভৌতিক জুৰি কিছুমান টকা পইচা কাটি আছে নহয় দাদা নহয় দাদা মোৰ সঁচা কৈছোঁ মোৰ ব্ৰেইন টিউমাৰ হৈছে মোৰ ডক্টৰে কৰ্ম কৰি খাব নোৱাৰো সঁচা কৈছোঁ দাদা কৰ্ম কৰি খাব নোৱাৰো আপোনালোকে ভুল বুজিছে দাদা মোক অলপ পইচা দি সহায় কৰক দাদা তই কাম কৰ আৰু খাগৈ যা তেনেকুৱা নকৰচোন হয় এইটো লৈ যাওক দাদা 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 ধন্যবাদ মই আহিছোঁ দাদা এই তোৰ পকেট আমি পাৰ্টি কৰোঁ কি হৈছে দাদা দাদা উঠক কি হৈছে আপোনাৰ উঠক বলকচোন বলক
কি কৰা নাংগে দাদা মই কি বুলি ধন্যবাদ দিম আপোনালোকক মোৰ মা দেউতা নাই আপোনালোকে আজি মোক দেশ এলা আমাৰ দিছে। আমাৰ এলা কৰ্তব্য এলা মানৱতা আমাৰ এলা মৰম কি আছে বুলি ধন্যবাদ সেইদিনাখনে যদি মোক দাদাই মোক নবচালে হয় মই আজি মোৰ জীৱনটো মই পালো সেইটো হয়, আৰু যদি মোৰ দাদাও নহ'লে ময়ো এইখিনি অকলে কৰিব নোৱাৰিম হয় হয় আমাৰ কষ্ট গৈছে আমাৰ মানৱতাটো আছেতো আমি আৰু আপোনালোকে মোক কাপোৰ দিছে খৰি দিছে আজি মোক খোৱা লোৱা সকলো সুবিধা দিছে আপোনালোকক মই কি বুলি ধন্যবাদ দিম নাই, একো নাই। আপোনালোকৰ মা দেউতা আপোনালোক গোটাই গাঁওখনে মোক মিলি গোটাই গাঁওখনে পইচা পাতি থুপুৰাই মোৰ সেই ব্ৰেইন টিউমাৰ বেমাৰ মোৰ অপাৰেশ্যন কৰি মই আজি ভাল কৰি আনিলে আপোনালোকে আপোনালোকক মই কি বুলি ধন্যবাদ দিম মই দুটাকে নাই কি নাংগে এতিয়াতো ভাল হৈছে পুৰা সুস্থ হৈছে তোমালোক দুটা মোৰ দাদা আজিৰ পৰা তুমি আমাৰ ভাই একো নাই পুৰা একদম ভালকে খাবি টেনচন নাই আমি দাদা আপুনি অঁ ভাইটি ই ভালনে তোমাৰ অঁ ভাল তুমি সিদিনাখন তুমি এনেকুৱা কৰিলা আজি কি আজি সেইজন মানুহ আজি এইজন চোৱাচোন তোমাৰ কি অৱস্থা দাদা মোৰ বহুত ভুল হৈছিল নাই একো নাই ভুল হৈছিল দাদা। একো নাই আপুনি এতিয়া পাৰিলে ক্ষমা কৰি দিব হ'ব একো নাই আগলৈকে সেনেকুৱা নকৰিবা আৰু লগত। মোৰ জীৱনটোত এটা ধুমুহা আহিছিলে মোৰ ব্ৰেইন টিউমাৰ আহিছিলে দাদাহঁতে মোক হস্পিটেলত নি বহুত টকা পইচা খেদালে মোক নিজৰ ভাইটি বুলি মোক এইখিনি কৰিলে মোৰ দাদাহঁতে গতিকে এতিয়া আগলৈকে এনেকুৱা মানুহক সহায় কৰিবা তেনেকুৱা কোনোৱে আজিকালি মানে কিবা এটা কাৰো প্ৰতি বস্তু হেৰি নকৰে বুজিছা গতিকে তুমি আজিৰ পৰা সেনেকুৱা মানুহক 10 টকা থাকিলেও 5 টকা থাকিলে 1 টকা থাকিলেও সহায় কৰিবা তেতিয়া মোৰ মা দেউতা নাই গতিকে আজিৰ পৰা তোমাৰ গোটাই শিক্ষাৰ্থী